নমস্কাৰ বন্ধুসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে হাতে ধৰিবলগীয়া আছে, এডাল চেলফি ষ্টিকডাল ভাগি থাকিলে বৰ দুখৰ বিলৈ চাই থাকক আপোনালোকে। মই দাঁতকেইটা ঘঁহি লওঁ। তেল আনিব যাওঁ। এইজন আমাৰ ড্ৰাইভাৰ পালেহি আজি, তেওঁ বাইক উলিয়াই আছে। আমাৰ এই দুখীয়া প্ৰজা ঘৰটো চাই লওকচোন আপোনালোকে, কেনেকুৱা গোটেইটো একেবাৰে অৱস্থাই নাই। শুকান মালিক নহয় জানো, শুকান মালিকো এনেকুৱাই হ'ব ন। এয়া গৈ আছোঁ আমি তেল আনিবলৈ। পূৰা স্পীড দিছে দেই ড্ৰাইভাৰ, বৰ এটি উঠাই দিলে। এইখনেই হ'ল বাটমাৰী কহা নদী। এখন কহা নদী। প্ৰত্যেক দিনে পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়ি আছে 20 পইচা 25 পইচাকৈ। ডিজেলৰ হৈছে 89.72, পেট্ৰলৰ হৈছে 95.63। এনেকৈতো নহ'ব ন। চৰকাৰেতো আমাৰ কথা ভাবিব লাগিব যে শুকান মালিকবিলাকে কি কৰিব, ট্ৰেক্টৰটো কেনেকৈ চলাব। অলপ দাম চামবিলাক কমাই দিলে ভাল হয় আৰু। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল। এয়া আমি আহি গ'লোঁ হাল বাবলৈ। বৰ্তমান আহিছোঁ আমি বৰবাৰী পথাৰ বুলি কয় আমাৰ এখন পথাৰ, মিয়া তিনিআলি বা অকণমান আগত। আমি আহি পাই গ'লোঁ হাল বোৱা জেগা। হাল বাম এতিয়া, আৰম্ভ কৰিছোঁ হাল বোৱা। চাই লওক। তামাম বৰষুণ দিছে এইডোখৰত আমাৰ ঘৰৰ ফালে। বাকী ইয়াত এনেই দুটুকুটুককৈ পৰি আছে, বতাহ দিয়া নাই। একদম মূলা মূলা হৈ আছে। আজি বতৰটো ঠাণ্ডাও মজা লাগিছে। বেয়া শব্দ শুনিছেনে? চৰচৰাই আছে। বৰষুণ দিয়া দেখি বাহনীত সোমালোঁ। বাহনী এক নম্বৰ ড্ৰাইভাৰটো ক'লৈ গ'ল জানো, এইটো হাগিবলৈ গ'ল নে কিবা বিচাৰিছে যদিও নাজানো দেই। হাত চাক উতলিছে যদিও নাজানো। ভিডিঅ'টো চালে ন, একদম মৰম লাগি যায় আকৌ চোৱাৰ কাৰণে।
এই চালে বুলি নহ'ব নহয়, ছাবস্ক্ৰাইবডাল কৰিলে নাই? ছাবস্ক্ৰাইবডালটো কৰি দিব লাগিব, তেনেকৈতো নহ'ব ন। এনেকৈ চাই পিনাই গুচি গ'লে নহ'ব। কমেণ্ট, লাইক, ছাবস্ক্ৰাইব চব কৰিব লাগিব, লগতে শ্বেয়াৰডালো কৰি দিব ন। ঠিকে আছে, চালে যদি ভাল লাগিলে দেই। আপোন বুলিবলে মাথো তুমিয়ে, ভয় লাগে জানৈ গ'লে দূৰলে।